আমাৰ কোকৰাঝাৰৰ মানে ৰিপৰ্টাৰ বন্ধুসকললৈ ধন্যবাদ জনাইছোঁ। আজিৰ পৰা আমাৰ তৃতীয় মহীশূৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ আৰম্ভ হৈছে ইয়াৰ বডফা কালচাৰেল কমপ্লেক্সত। আৰু এই মহীশূৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱটো আমি অৰ্গেনাইজ কৰিছোঁ বিটিআৰ চৰকাৰৰ চিনেমা এণ্ড থিয়েটাৰ ডিপাৰ্টমেণ্টৰ সহযোগত আৰু লৰ্গী থিয়েটাৰ গ্ৰুপৰ উদ্যোগত। এয়া আমাৰ তৃতীয়তম। আৰু এইবেলি আমাৰ গোটেই মিলি 8খন নাটক। এই 8খন নাটক আমাৰ এইবাৰ বিদেশৰ পৰা 3খন নাটক আহিছে, ইংলেণ্ডৰ লণ্ডনৰ পৰা। এটা QTP এণ্টাৰপ্ৰাইজ বুলি এখেতসকলে এতিয়া শ্ব'টো চলি আছে, ইণ্ডো হলত চলি আছে। ইয়াতে এক্সাম অফ চইচ মাৰ্কাছ ডু চাউটোৱে এখেতৰ নিৰ্দেশনা আৰু স্ক্ৰিপ্ট ৰাইটিং। আৰু তাৰ পাছতে আমাৰ এতিয়া এইটো হলত এইটো ষ্টেজতে অপেন এয়াৰ থিয়েটাৰত আৰম্ভ হ'ব। পবিত্ৰ মছাহাৰীয়ে মোৰ নিৰ্দেশনাত আমাৰ লৰ্গী থিয়েটাৰ গ্ৰুপৰ প্ৰদৰ্শন হ'ব। এইটো জাউলীয়া দেৱান এটা হিষ্টৰিকেল প্লে। আৰু এই প্লেখন মধুৰাম বড়ো ছাৰৰ লিখা জাউলীয়া দেৱান নাটকৰ কিতাপৰ পৰা আমি বেছ কৰি এইটো কৰিছোঁ। এতিয়া অহা কাইলৈ দ্বিতীয় দিনা আমাৰ আবেলি 3:30 বজাত আছে ওদালগুৰিৰ হৰিচিঙাৰ দ্য কেনভাছ নাট্য দলৰ জয়ন্ত ৰাভাৰ নিৰ্দেশনাত গায়ন বায়নৰ বিলয়, এটা অসমীয়া ভাষাৰ নাটক। তাৰপিছত সন্ধিয়া হ'ব এটা এই মেংগালুৰুৰ পৰা অহা কান্নাড়া লেংগুৱেজৰ নাটক। ডিৰেক্টৰ হ'ল অৰুণ লাল আৰু নাটকৰ নামটো হ'ল মাটিয়া। আৰু মাটিয়া নাটকখন সন্ধিয়া 6 বজাত হ'ব অপেন এয়াৰ থিয়েটাৰত। আৰু আবেলি 3:30 বজাত যিখন নাটক সেইখন হ'ব অডিটৰিয়াম হলৰ ভিতৰত। তাৰপিছত তৃতীয় দিনা হ'ব আমাৰ ইয়াতে এই ইটালীৰ পৰা অহা আমাৰ পপকৰ্ণ ব্ৰেক নামৰ এটা নাটক হ'ব। এইটো ইটালীৰ পৰা সেইটো 3:30 বজাত অডিটৰিয়াম হলৰ ভিতৰত হ'ব। আৰু সন্ধিয়া হ'ব আমাৰ দিল্লীৰ পৰা অহা এটা নাট্য দল অন্তৰাল থিয়েটাৰ গ্ৰুপৰ পৰা। এইটো hakim.com এটা কমেডি নাটক। এইখন আপোনালোকে উপভোগ কৰিব পাৰে 6 বজাত অপেন এয়াৰ থিয়েটাৰত। আৰু শেষত অন্তিম দিনা লেটিন আমেৰিকাৰ পৰা অহা চিছা নামৰ এটা নাটক প্ৰদৰ্শন কৰা হ'ব অডিটৰিয়াম হলৰ ভিতৰত 3:30 বজাত বিয়লি। তাৰপিছত সন্ধিয়া শেষ নাটকটো হ'ব যোৰহাটৰ ৰেপ্লিকা থিয়েটাৰ গ্ৰুপৰ প্ৰদৰ্শন হ'ব ইয়াতে টেঙা মৰ্টন ৰূপজ্যোতি মহন্তৰ নিৰ্দেশনাত। এই 8খন নাটক আপোনালোকে ইয়াতে দেখা পাব। আৰু আমি টিকেটৰ কোনো মূল্য ৰখান টিকেট নাই ইয়াতে, গোটেই সকলোৱে আহি পেলাই চাব পাৰে। নিজে আহক, ওলাই আহক সকলোৱে, যাতে আমি উৎসাহ পাওঁ এটি। লগতে আমাৰ অহাকালি এটা ছেমিনাৰ আছে আমাৰ লৰ্গী থিয়েটাৰ গ্ৰুপ আৰু চিনেমা এণ্ড থিয়েটাৰ ডিপাৰ্টমেণ্টৰ অৰ্গেনাইজত যিটো থিয়েটাৰ ফেষ্টিভেল হৈছে। লগতে আমাক কলাবৰেশ্যন কৰিছে ছেমিনাৰটো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বড়ো বিভাগৰ পৰা। আৰু ইয়াতে আমাৰ ডিৰেক্টৰ ৰিকাৰ্ডো ৰোচাটো এখেত থাকিব পেপাৰ ৰিডাৰ হিচাপে। আৰু টপিকটো হ'ল মডাৰ্ণ থিয়েটাৰ ডিছকাশ্যন। আৰু ইয়াতে পেপাৰ ৰিডাৰ হিচাপে থাকিব এজন আছে ছত্তীশগড়ৰ ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়, তাৰে হেড অফ দ্য ডিপাৰ্টমেণ্ট নাটক বিভাগৰ। আৰু লগতে ফ'ক ছেকশ্যনৰ ডিন এখেত ডক্টৰ যোগেন্দ্ৰ চৌবে এখেত আহি আছে, এখেত থাকিব পেপাৰ ৰিডাৰ হিচাপে। লগতে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ইংৰাজী বিভাগৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট ডক্টৰ ৰুস্তম ব্ৰহ্মচাৰ এখেতৰ পেপাৰ ৰিডাৰ হিচাপে থাকিব। আৰু লগতে বড়ো ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ ডক্টৰ ইন্দিৰা বড়ো মেডাম এখেতৰ পেপাৰ ৰিডাৰ হিচাপে থাকিব। লগতে পাৰ্টিচিপেণ্ট হিচাপে থাকিব আমাৰ NSDN জয়ন্ত নাৰ্জাৰী আৰু কেশৱ মোচাৰী আমাৰ নাটক লৰ্গী থিয়েটাৰ গ্ৰুপৰ ফাউণ্ডাৰ এখেত থাকিব। লগতে জয়ন্ত ৰাভা NSDN এখেতো থাকিব। আৰু লগতে আমাৰ ডক্টৰ ফাগুনা বৰমহলীয়া এখেত পাৰ্টিচিপেণ্ট হিচাপে থাকিব। আৰু লগতে আছে ডক্টৰ লাইশ্ৰী মহিলাৰী বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা, এখেতসকল থাকিব পাৰ্টিচিপেণ্ট হিচাপে। লগতে আৰু বহুতো স্কুল কলেজৰ পৰা এই ছেমিনাৰত ভাগ ল'ব। আৰু এই ছেমিনাৰখন উদ্বোধন কৰি যাব আমাৰ মাননীয় কেবিনেট মিনিষ্টাৰ আমাৰ উৰ্ষা উগ্ৰা ছাৰ, অসমৰ কেবিনেট মিনিষ্টাৰ এখেত আহিব, উৰ্ষা উগ্ৰা ব্ৰহ্ম এখেতে অপেনিং কৰিব। তাৰ পাছত এইটো হোৱাৰ পাছত আমাৰ নাটকখন আৰম্ভ হ'ব। ঠিক মই ক'ব বিচাৰিছোঁ, আমি প্ৰথমবাৰৰ পৰা যেনেকৈ প্ৰথম আৰু দ্বিতীয়বাৰ যেনেকৈ আমি সঁহাৰি পাইছোঁ, আৰু তেনেকৈ যদি এইবাৰো যদি আমাৰ কোকৰাঝাৰ অঞ্চলৰ আৰু লগতে ওচৰ পাঁজৰ যিসকল নাট্যপ্ৰেমীসকল আছে সেইসকলে যদি আমাক এটা উৎসাহ যাবৰ কাৰণে সকলোৱে আহি যায়। কাৰণ আমি টিকেটৰ ৰখা নাই, সকলৰ কাৰণে আমি ফ্ৰীলি ৰাখিছোঁ, যাতে আহি পেলাই আমাক চাই পেলাই যাতে আমাক উৎসাহ এটা যোগায়। আৰু বিদেশৰ মানুহকেইটা যাতে সকলোৱে আমি বিদেশৰ শিল্পীসকলেও যাতে উৎসাহটো পাই যায়, এতিয়া আমাৰ এৰিয়াৰ পৰা এটা ভাল মেছেজটো যায়, এইটো আমি বিচাৰোঁ। আৰু আমি কিবা এটা শিকি ৰখা, আমাৰ উদ্দেশ্যটো হ'লে ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেল অৰ্গেনাইজ কৰা উদ্দেশ্যটো হ'ল আমি কিবা এটা শিকি ৰখা, লগতে আমাৰ ইয়াৰ সংস্কৃতি আমি এখেতসকলক দেখুৱাই দিয়াৰ পৰা। সেই হিচাপে আমি বহুতো প্ৰথম আৰু দ্বিতীয়বাৰত যিটো ফেষ্টিভেলত যিমান নাট্য দলবোৰ আছে বাহিৰৰ পৰা, তেখেতসকলৰ পৰা আমি ডিৰেক্টৰ্ছ মিটৰ থ্ৰুৱেদি বহুতখিনি নলেজ আমি ল'ব পাৰিছোঁ। কাৰণ
যোৱাবাৰ যিটো নাটক কিছুমান নাটক দেখুৱাইছে আমি সেনেকুৱা নাটক কেতিয়াও দেখা নাছিলোঁ তেনেকুৱা নাটকবোৰ আমি ষ্টাইলটো বেলেগ বেলেগ আমি দেখিবলৈ পাইছোঁ ইয়াতে আৰু বহুত বেলেগ বেলেগ ধৰণৰ নাটকবোৰ আহে এইবাৰ আজি যিটো চলি আছে মেথছৰ ওপৰত নাটক চলি আছে প্ৰথম নাটকখন এতিয়া মই এই আমাৰ যে তৃতীয় পৰ্যায়লৈকে আহি পাইছে যিটো তৃতীয়তমলৈকে আহি পাইছে মহীশূৰ আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ ফেষ্টিভেল সেইটো কৰিব পৰাৰ কাৰণে মই এইটো আমাক সমৰ্থন দিয়াৰ কাৰণে মাননীয় BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ লগতে আমাৰ CHD মেডাম চিনেমা এণ্ড থিয়েটাৰ ডিপাৰ্টমেণ্টৰ প্ৰথমৰ পৰা এখেতে ছাপোৰ্ট কৰি আহিছে এখেত শ্ৰীমতী পামী ব্ৰহ্ম এখেত জইণ্ট ছেক্ৰেটাৰী আমাৰ CHD এখেতলৈ মই বহুত বহুত ধন্যবাদ দিওঁ আৰু আগৰ সদ্য ইয়াৰ পৰা প্ৰমোশ্যনে ট্ৰেন্সফাৰ হৈ যোৱা মাননীয় ছাৰ দিঠকানন্দ হাজৰিকা আছে আমি কাকো বেয়া নকওঁ আমাক যিমানে সকলোৱে ছাপোৰ্ট কৰি আছে সেইটো আমি যাতে ভৱিষ্যতলৈ ছাপোৰ্টটো পাই থাকোঁ সেই আশা কৰোঁ যাতে সফলে মণ্ডিত কৰিব পাৰে আমি ইয়াৰ আৰু এইবাৰ আমি প্ৰথমবাৰৰ বাবে এটা মেগাজিনো ওলাইছোঁ মাল্টিলিংগুৱেল এটা মেগাজিন এইটো ৰাখিছোঁ আমি নাম ফাউঠাই ৰেগা ড্ৰামাটিক ফ'ৰ্চ এইটো চিভ এডিটৰ হিচাপে এডিট কৰি প্ৰকাশ কৰি ওলাইছে দিদম বসুমতাৰীয়ে এই মেগাজিনটো ওলাইছে এতিয়া আমি আশা কৰিছোঁ অহা কাইলৈ আৰু আজি এতিয়া সন্ধিয়া যিটো চলিব নাটক আৰু গোটেইটো নাটক চাবৰ কাৰণে মই সকলোলৈ আমন্ত্ৰণ জনাইছোঁ